নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালেই আছা। ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ তোমালোকৰ ওচৰত এটি ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই তোমালোকক এইবাৰ অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ কিছুমান প্ৰশ্নৰ আভাস দিম, যাতে তোমালোকে গুণোৎসৱৰ সময়ত সেইবোৰ ধৰণৰ যদি প্ৰশ্ন আহে কৰিবলৈ পাৰিবা আৰু তোমালোকৰ এটা ধাৰণা হ'ব যে কেনেকুৱা টাইপৰ প্ৰশ্ন হ'ব পাৰে। সেইবুলি এইটো নহয় যে মই দিয়া প্ৰশ্নবোৰেই আহিব বা মই কোৱা প্ৰশ্নবোৰেই আহিব। ই এক জাষ্ট অভ্যাসে তোমালোকক এটা ৰিভিজন টেষ্টৰ নিচিনা হ'ব। তোমালোকে জাষ্ট এটা অভ্যাসে কৰিবা, এনেদৰে প্ৰশ্ন কিজানিবা আহিব পাৰে আৰু নাহিব পাৰে, কিন্তু তথাপিও তোমালোকে যদি অভ্যাস কৰি থোৱা তোমালোকৰ বাবে সুবিধা হ'ব। ঠিক আছে, তেন্তে আজি আমি প্ৰথম শ্ৰেণী গুণোৎসৱত আহিবলগীয়া প্ৰশ্ন উত্তৰসমূহৰ কিছু আভাস দিয়াৰ চেষ্টা কৰিম। তেন্তে ব'লা আৰম্ভ কৰোঁ। তেন্তে ছাত্ৰ ছাত্ৰীসকল, এইখন এখন আৰ্হিৰ গুণোৎসৱৰ আৰ্হিৰ প্ৰশ্ন পেপাৰ। ইয়াতে অসমীয়া, ইংৰাজী, গণিত এইবোৰ তোমালোকে পাবা। ঠিক আছে, এইটো প্ৰথম শ্ৰেণীৰ কাৰণে দিয়া গৈছে। যে প্ৰথমে চোৱাচোন, প্ৰথম প্ৰশ্নটো কি দিয়া আছে। ইয়াত তোমালোকে দেখিছা তলৰ ল'ৰা ছোৱালীবিলাকে কি কৰি আছে, দেখিছানে? তোমালোকে ধৰিব পাৰিছানে কি কৰি আছে? ইয়াতে দুটা অপশ্যন দিয়া আছে, এ পঢ়িছে, 2 নম্বৰ বিটো খেলিছে। এনেকুৱা ধৰণৰ তোমালোকৰ প্ৰশ্ন দিব পাৰে। তোমালোকে এইখন চাই নিজে ধৰিব পাৰিবা যে এই প্ৰশ্নত কি কৈছে। ফটোখন চাই তোমালোকে ধৰিব পাৰিছানে কি কৰিছে? হয়, ল'ৰা ছোৱালীবোৰে পঢ়িছে নে খেলিছে? ইয়াততো ল'ৰা ছোৱালীবোৰে পঢ়ি থকা নাই, তাৰমানে ল'ৰা ছোৱালীবোৰে খেলিছে। তো খেলিছে বুলি হ'লে কি হ'ব? এই বিটো হ'ব। তোমালোকে বিটো উত্তৰ তোমালোকক যিখন OMR চিট দিব তাত তোমালোকে বিটো লিখি দিব লাগিব। ঠিক আছে, এতিয়া চোৱা তাৰ পিছৰ প্ৰশ্নটো চোৱা, যে ছবিটো চোৱা আৰু খালী বাকচটোৰ আখৰটো কি হ'ব দাগ দিয়া। এইটো এটা কিহৰ ছবি গম পাইছা? এইটো কি হয়? ঠিকেই ধৰি যায়, এইটো হৈছে মকৰা। তো ইয়াত কৰা আছে, তাৰমানে মকৰা হ'লে কি দিব লাগিব? ব দিলেতো মকৰা নহ'ব, ব দিলে কি হ'ব? বকৰা হ'ব। কিন্তু মকৰা হ'লে কি দিব লাগিব? ম দিব লাগিব। তাৰমানে ইয়াত কি হ'ব? ইয়াৰ উত্তৰ হ'ব বি, মকৰা। তো তোমালোকে OMR চিটত কি বুলি লিখিবা? বি বুলি লিখিবা। ঠিক আছে, ঠিক তেনেদৰে চোৱা, খালী বাকচত কি হ'ব বুলি লিখা 3 নম্বৰটো। কা যোগ খালীটাই সমান কু। কৰ লগত কি যোগ কৰিলে কু হ'ব? উ হ'ব নে হস্ৰও হ'ব? ঠিক আছে, তোমালোকে জানিবা নহয়, এইটো মই নকওঁ, এইটো তোমালোকে নিজে কৰিবা। ঠিক আছে, ঠিক তেনেদৰে চোৱা, বাৰ কেইটা, আমাৰ সপ্তাহত কেইটা বাৰ থাকে তোমালোকে জানা নহয়? নিশ্চয় জানা, আৰু সেইটো মই তোমালোকক নকওঁ, তোমালোকে নিজেই জানিবা। ইয়াত দুটা অপশ্যন আছে, 7টা আৰু বি 1টা। এতিয়া এটা বাৰত কেইটা দিন থাকে তোমালোকে নিজেই জানা নহয়, সেইটো তোমালোকে নিজে লিখিবা। যদি তোমালোকে ভাবা যে বাৰ 7টা, তেনেহ'লে তোমালোকে এ লিখিবা। ঠিক আছে, আৰু যদি ভাবা বাৰ 1টা, তেনেহ'লে বি লিখিবা। ঠিক আছে, তাৰপাছত চোৱা 5 নম্বৰটো। ইয়াত এটা ছবি দিছে, ছবিটো কিহৰ ছবি? হয়, এইটো হৈছে কাছৰ ছবি। তো ইয়াত লিখিছে কি ক'ত থাকে, কাছ ক'ত থাকে? কাছটোৱে কৈছে মই ডেছ থাকোঁ। মই ক'ত থাকোঁ? হাবিত নে পানীত? তোমালোকে গম পোৱা নাই কাছ ক'ত থাকে? কাছ পানীত থাকে, তেনেহ'লে এইটো কি লিখিবা তোমালোকে? বি। ঠিক আছে, তাৰপিছত তলত চোৱা, খালী বাকচটোত কি আখৰ হ'ব চোৱা। ৰৰ লগত হস্ৰও যোগ কৰিলে কি হ'ব? ৰৈৰু হ'বনে ৰৈৰি হ'ব? ঠিক আছে, এইটো তোমালোকে লিখিবা, যিটো শুদ্ধ হ'ব এ হ'ব বা বি, যিটো শুদ্ধ হয় লিখিবা। ঠিক আছে, তাৰপিছত চোৱা 7 নম্বৰটো আকৌ একেটাই দিছে, খালী ঠাই পূৰ কৰা। চিতল এবিধ চৰাই নে মাছ? চিতল মানে গম পাইছানে? চিতল, চিতল হৈছে এটা মাছ। চিতল মাছ, যোনে দেখা নাই, ছবিটো দিলে তোমালোকৰ কাৰণে সুবিধা হ'ল, যিহেতু ছবিটো দিয়া নাই সেইকাৰণে মই কৈ দিছোঁ যে চিতল হৈছে এবিধ মাছ, ই চৰাই নহয়। তেনেহ'লে শুদ্ধ উত্তৰ কি হ'ব? মাছ। তোমালোকে বিটো ইয়াত লিখি দিবা। ঠিক আছে, তাৰপাছত 8 নম্বৰটো যে বিহু কেইটা। বিহু কেইটা তোমালোকে জানা নহয়, আমাৰ বিহু কেইটা, সেইটো আৰু মই নকওঁ আৰু। বিহু তোমালোকে কেইটা বুলি ইয়াত দুটা অপশ্যন আছে, এটা 3টা এটা 4টা। যিটো শুদ্ধ হয় সেইটো তোমালোকক যিখন OMR চিট দিব তাত লিখি দিবা। ঠিক আছে, তাৰপাছত চোৱা 9 নম্বৰটো কি দিছে, যাদুঘৰ তৰাঘৰ ক'ত আছে? যাদুঘৰ তৰাঘৰ ক'ত আছে বুলি যেতিয়া তোমালোকক সুধিব, তোমালোকে যিসকল নাজানা মই কৈ দিওঁ, যাদুঘৰ তৰাঘৰ গুৱাহাটীত আছে। ঠিক আছে, এইটো তোমালোকে এ লিখিব লাগিব। হয়, তাৰপিছত খালী বাকচৰ আখৰকেইটা কি হ'ব চোৱা। এইটো কিহৰ ছবি? এইটো গড়। গড় ক'ত পোৱা যায়? কাজিৰঙাত পোৱা যায়। গড় হৈছে অসম বিখ্যাত। হয়, তে গড়ৰ প্ৰথম শব্দটো কি হ'ব? গ দিয়া আছে। এতিয়া হা হ'লে গড় হ'বনে দৰে ৰ দিলে গড় হ'ব? যিটো শুদ্ধ হয় সেইটো তোমালোকে ইয়াত দি দিবা। হয়, তাৰপিছত চোৱা, এইবাৰ আহিছে ইংৰাজী প্ৰশ্ন। ইংৰাজী প্ৰশ্ন কি হৈছে চোৱা, ইয়াতে এটা চৰাই দিছে, চৰাইটোৰ নাম সুধিছে। এইটো কি চৰাই? অসমীয়াত আমি এইটো কি বুলি কওঁ? অসমীয়াত আমি এইটোক
মুৰ্গী বুলি কওঁ ঠিক আছে নেম অফ দ্য বাৰ্ড এই চৰাইটোৰ নাম ক'ব কৈছে ইয়াত এটা অপশ্যন আছে ক্ৰ' মানে কাউৰী হয় জানো এইটো নহয় চিকে কক তাৰমানে কক হ'ব হয় ইয়াত তোমালোকে বি লিখি দিবা ঠিক আছে তাৰপিছত এইটো চোৱা 12 নম্বৰটো নেম অফ দ্য এনিমেল ইয়াতে এটা এনিমেলৰ ছবি দিছে এইটো ছবি দেখিছানে অঁ এইটো কি ছবি বাঘ হয় বাঘক ইংৰাজীত কি বুলি কয় টাইগাৰ বুলি কয় নে লায়ন বুলি কয় বাঘক ইংৰাজীত টাইগাৰ বুলি কয় তেনেহ'লে এইটো এ বুলি লিখিবা দেই ঠিক আছে 13 নম্বৰটো চোৱা চেঞ্জ ইন দ্য পিকচাৰ 13 নম্বৰত কি দিয়া আছে যে চিলড্ৰেন ইন দ্য পিকচাৰ এই ছবিখনত কেইটা ল'ৰা ছোৱালী আছে তোমালোকক সুধিছে ঠিক আছে চোৱাচোন কেইটা ল'ৰা ছোৱালী আছে তিনিটা ছটা কেইটা আছে ছটা আছে ছটাক ইংৰাজীত কি বুলি কয় হয় 6 বুলি কয় তোমালোকে 6 বুলি লিখিবা বিটো ঠিক আছে তাৰপিছত স্মল লেটাৰ অফ কিউ ডাঙৰ হাতৰ কিউটো তোমালোকে দেখিছা এইটো ডাঙৰ হাতৰ কিউ এই ডাঙৰ হাতৰ কিউটো সৰু হাতত কেনেকৈ লিখে মানে স্মল লেটাৰৰ কিউটো কেনেকৈ লিখে সেইটো তোমালোকক সুধিছে ইয়াত দুটা অপশ্যন দিয়া আছে এইটো এটা দিয়া আছে এইটো এটা দিছে ইয়াৰ কোনটো শুদ্ধ তোমালোকে লিখিব লাগে ঠিক আছে তাৰপিছত চোৱা নেম অফ দ্য ফ্লাৱাৰ এই ফ্লাৱাৰটোক কি বুলি কয় ৰ'জ বুলি কয় নে লটাছ বুলি কয় এইটো ৰ'জ মানে গোলাপ ফুল লটাছ মানে পদুম ফুল এইটো তোমালোকে নিজেই গম পাবা নহয় গোলাপ নে পদুম এইটো কি এইটো গোলাপ এইটো হ'ব ৰ'জ ঠিক আছে এতিয়া চোৱা গণিতৰ বিভাগ আহিছে ইয়াত দিছে তৰা কেইটা আছে চোৱা 16 নম্বৰটো তৰা আমি কেইটা দেখিছোঁ 5টা দেখিছোঁ ইয়াত কেইটা আছে 5টা 6টা নে 6টা নে 5টা এইটো লিখি দিবা ঠিক আছে তাৰপিছত 5 9 3 সংখ্যাকেইটাৰ ভিতৰত ডাঙৰ সংখ্যাটো কি হ'ব 5 9 3 ভিতৰত ডাঙৰ কোনটো তোমালোকে জানা নহয় যিটো ডাঙৰ হ'ব এইটো লিখি দিবা ঠিক আছে এতিয়া এইটো চোৱা ইয়াত 4টা পখিলা দিছে 3টা 4 আৰু 3 যোগ কৰিলে কিমান হ'ব 7 হ'ব নে 8 হ'ব এইটো তোমালোকে লিখি দিবা ঠিক তেনেকৈ 19 নম্বৰটো চোৱা ইয়াত দুটা চৰাই আছে এই দুটা চৰাইৰ পৰা এটা চৰাই উৰি গ'ল কেইটা চৰাই থাকিলে দুটা চৰাইৰ পৰা এটা চৰাই উৰি গ'লে কেইটা চৰাই থাকিব যিটো হ'ব এইটো তোমালোকে লিখি দিবা এ হ'ব নে বি হ'ব ঠিক আছে তাৰপিছত পাতলটোত চিন দিয়া ইয়াৰে ভিতৰত কোনটো গধুৰ কোনটো পাতল নাৰিকলটো গধুৰ নে কলটো গধুৰ যিটো গধুৰ হ'ব যৰ নাৰিকলটো যদি গধুৰ হয় তেনেহ'লে পাতল কোনটো হ'ব বিটো হ'ব কলটো হ'ব তে বিটো লিখিব লাগিব ঠিক আছে তে ছাত্ৰ ছাত্ৰীসকল এইখন হৈছে প্ৰথম শ্ৰেণীৰ আৰ্হি গুণোৎসৱৰ আৰ্হি প্ৰশ্ন উত্তৰ ইয়াতে তোমালোকে গণিতো পালা ভাষাও পালা ইংৰাজীও পালা গোটেইকেইটা পালা ঠিক আছে এনেদৰে যে আহিব তাৰ কোনো মানে নাই এইটো বেলেগো হ'ব পাৰে কিন্তু জাষ্ট মই তোমালোকক এটা আভাস দিয়াৰ কাৰণে সেইটো দিলোঁ আশা কৰিছোঁ তোমালোকে এইখনেই তোমালোকক কিছু পৰিমাণৰ হ'লেও সহায় কৰিব ঠিক আছে তেন্তে ছাত্ৰ ছাত্ৰীসকল তোমালোকক গুণোৎসৱৰ বাবে অল দ্য বেষ্ট জনালোঁ যাতে তোমালোকৰ গুণোৎসৱ ভাল হয় ঠিক আছে ধন্যবাদ